সকলকে মোৰ অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি মই কৰিছো চাওক এয়া পথাৰৰ পিনে আহিছো ইয়াতে আমি এতিয়া আম বিচাৰি আহিছো ইয়াতে আম পাৰি আম খাম আৰু এয়া আমি গুটেই কিজনী আছো ইয়াতে গুটেই কুট গলি হয়তো ইপিনে মলক তো চাও আজি ভাবিলো আজি এটা সৰু সৰু এনেকুৱা মানে ব্লগ বনাই দিও গাঁৱলীয়া পৰিৱেশত ঘৰৰে জলকীয়া চিঙি আছো এতিয়া এয়া চব পুৰা লৈ লৈছো দেই কেইটামান লওঁ দেই আৰু ইয়া কলপাত পুৰা চিঙি আনিলো আমি আৰু এতিয়া ইয়াতে ধুই ল'ম ধুই লৈ কিনে দেখুৱাইছে কি কৰোঁ কি নকৰোঁ ইয়াতে ফিল্টাৰ পানী লৈ লৈছোঁ আৰু ইয়াত জলকীয়া ইয়া চব লৈ লৈছোঁ তুমি আম খাবা খাবা না টেষ্টি লাগে আম খাই আপলি নাই আৰু চাওঁ আৰু চবতে ক'ত পাওঁ ইয়াতো আছে মজা মজা বঢ়িয়া সিপিনে একডাল আছে সিপিনে বাবু বাবু কোন পিনে আছে দুজনীক চাওক পুৰা একেবাৰে কলপাতৰ হাতত লৈ একেবাৰে আৰু এইজনে আমাৰ কোন পিনে পাম বাবু সিহঁতে ইপিনে আম পাৰিব গৈছে ধুনীয়া পৰিৱেশ চাওক আৰু ইয়াতে আমি খাম মজা ইয়াতে সিহঁতে ইপিনে পাৰিব গৈছে বলক অকণমান দৌৰি দিওঁ গাইছ এইডালত বেছি আৰু মানে ইয়াতে ইমান ওপৰত আছে সেইডালত মানে চাওঁ আৰু আমি মইতো পাৰিব নোৱাৰোঁ দিয়কচোন গাইছ তো বাবুই পাৰিব এয়া চাওক বহুত বেছি ভাল লাগে এয়া পৰিছে পৰিছে আম পালো গাইছ মিঠা আম নেকি অ মিঠা পাই গলো মিঠা নহয় টেঙা বেছিৰ এয়া পাই গলো লে লোকেশ এয়া চাওক এইবিলাক কি লাগিল এইটো কাৰণে ইচ্ছা নাযায় মানে পথাৰত আহিবলৈকে আৰু বৰষুণ দিছি পৰিৱেশটো খুবেই ধুনীয়া ইয়াতে এনেকে বহি আম খোৱাৰ মজা আৰু কেনেকুৱা হ'ব ভাবক ইয়াত ডাৱৰীয়া বতৰ হৈ গ'ল অকস্মাত বৰষুণ আহিব চাগে চাওক ইয়া আমাৰ লগত আমাৰ টিকলু আহিছে ৰিচান কি খাবা আম খাবা সঁচাকৈ খাবা না আম খাই কেনেকুৱা লাগে দেখুৱাই দিয়া এনেকুৱা লাগে ন বা এনেকৈ দিয়া এনেকৈ অঁ ধুনীয়া চুমু দিয়া সুন্দৰ আম চাওক ইমান ডাঙৰ ডাঙৰ আম পালোঁ গাইছ চাওক কষ্টৰ ফল সদায় মিঠা সেইকাৰণে আমটো মিঠা মানে আৰু ৱাও পৰিৱেশটো চাওক গাইছ কি ধুনীয়া কি মানে ফুট চুট আছে নেকি নে বোলে ইপিনে বৰষুণ ইপিনে ভূতৰ কিবা ভূত চুট ভয় লাগি গ'ল যদিও আমি আহিছোঁ অলপ অলপ ভয় লাগি আছিল তথাপিও আৰু বাবুৰ সাহসত আহিছোঁ কাৰণ তাহাঁতে ল'ৰা মানুহ ন তো আহি থাকে তো তাহাঁতৰ সাহসত এনেকৈ আহিছোঁ আৰু আমাৰ গুণু জিকিল বৰষুণত গুণু এইটো লৈ কোনোবাই মই ডাঙৰ নৰো বল বল জিকলু বল मेरे छोटे छोटे कजिन्स के साथ आम खाब आही ए अवस्था और माने बरषुण এই ঘৰটোৰ তাত যাম আৰু তাত ৰখিম এতিয়া আমি এয়া জলকীয়া পেলাই গৈছে ৱাও
সেই ঘৰটোলৈকে যাওঁ বাৰু কৰিব লাগিলে হৈছে আৰু কি মানে যত তত কৰিব পাৰিলো যদি সাপ চাপ থাকে এটা হৈছে আৰু মাছটো পাগল হৈছে ঠেত ক'ত আহিলি ভয় লাগে বল যাওঁ যো এই সিহঁত দুটা চাওকচোন আম পাৰিবই গৈছে আৰু খুব ধুনীয়া পৰিৱেশটো গাইছ এইবিলাকৰ কাৰণে গোটেই কাপোৰ নষ্ট হৈ গৈছে এইবিলাক গোটেই কাপোৰ নষ্ট হৈ গৈছে বলে বল বৰষুণ হৈছে বৰষুণ আহিছে কাৰণে মোৰ ফোনটো গোটেই জিকিল গাইছ চব কি হ'ল নিকো পথাৰত আম খাম বুলি গ'লোঁ কিন্তু ফুটা কপাল বৰষুণ দিলে দৌৰি দৌৰি ঘৰলৈকে আহিলোঁ আৰু এয়াই আৰু খুৰীমাহঁতৰ তাত এতিয়া আমি আম কাটি আছোঁ খাম আৰু মোৰতো জিভাৰ পানী পৰিছে মানে আৰু কি ক'ম হৈ গ'ল দিয়া নিমখ জ্বলা দি দিওঁ এতিয়া কেনে টেঙা বিৰাট টেঙা ন